নমস্কাৰ লৈ আহিছোঁ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি 3,59,640 জনলৈ। অসমত আকৌ 6,066 জন কৰোনাত আক্ৰান্ত। ইয়াৰে 907 জন কামৰূপ মেট্ৰৰ, 436 জন কাছাৰৰ, 433 জন নগাঁৱৰ। এতিয়ালৈকে ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা 3,59,640 জনলৈ পাইছে বৃদ্ধি। ৰাজ্যত শুক্ৰবাৰৰ দিনটোত সুস্থ হয় 4,987 জন ৰোগী আৰু মৃত্যু হৈছে 81 জন ৰোগীৰ। ৰাজ্যত এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 52,816 জন ৰোগী। প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই মুখ্যমন্ত্ৰী সাহায্য বুজিলৈ আগবঢ়ালে ধন। কৰোনা মহামাৰীয়ে সমগ্ৰ ভাৰতৰ লগতে অসমকো ছানি ধৰাৰ সংকটপূৰ্ণ সময়ত বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই তেওঁৰ নিজৰ দৰমহাৰ ফালৰ পৰা 1 লাখ টকা আৰু তেওঁৰ পৰিয়ালৰ গাংমতীৰ ফালৰ পৰা 2 লাখ টকাৰ লগতে বিহালী আৰু বিশ্বনাথৰ কেইবাটাও প্ৰতিষ্ঠানে ৰঞ্জিত দত্তৰ জৰিয়তে আগবঢ়াই বৰঙণি। মুকলি কৰি দিয়া হ'ল ৰিতুল শইকীয়াক। শুকুৰবাৰে অপহৃত ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফা স্বাধীনে। গালেণ্ডৰ ম্যানমাৰ সীমান্তত থকা মন জিলাৰ চংচা বস্তিত মুকলি কৰি দিলে আলফা স্বাধীনে। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল আলফা স্বাধীনক। এই আহ্বানৰ পিছতে আলফা স্বাধীনে মুকলি কৰি দিয়াৰ কথা সদৰি কৰিছিল আৰু কথা অনুসৰিয়ে আজি মুকলি কৰি দিলে ৰিতুল শইকীয়া। বিধায়ক হিচাপে শপত ল'লে অখিল গগৈয়ে। বিধায়ক হিচাপে শপত গ্ৰহণ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। পুৱা 11:19 বিধায়ক ৰূপে শপত ল'লে অখিল গগৈয়ে। প্ৰথম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে পাঠ কৰাই তেওঁক শপত বাক্য। 2 বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাপে নিযুক্তি প্ৰদান জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাপে নিযুক্তি। নৱজিৎ পাটগিৰিক যোগাযোগ আৰু জনসম্পৰ্ক প্ৰটকল হিচাপে নিযুক্তি। শুকুৰবাৰে দুয়োকে প্ৰদান কৰা হয় নিযুক্তি। অখিল গগৈৰ পুত্ৰ নাচিকেতা কৰোনাত আক্ৰান্ত। অখিল গগৈৰ পুত্ৰ নাচিকেতা আক্ৰান্ত হৈছে কৰোনাত। শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ। বৰ্তমান হোম আইচলেশ্যনত আছে নাচিকেতা। উল্লেখ্য যে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ নাচিকেতা। শিলিগুৰিত হাস্পাতালৰ কোভিড ইউনিটত অগ্নিকাণ্ড। শিলিগুৰিৰ উত্তৰ বেংগল মেডিকেল কলেজত অগ্নিকাণ্ড। হাস্পাতালখনৰ COVID-19 ICU ইউনিটত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনা সংঘটিত হয় শুকুৰবাৰৰ পুৱা। ICU ইউনিটৰ পৰা 7 জন ৰোগীক হাস্পাতালখনৰ অন্য ইউনিটলৈ নিয়া হৈছে ইতিমধ্যে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে এই অগ্নিকাণ্ড।